নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অযোধ্যা ৰাম মন্দিৰৰ বিষয়ে কিছুমান জানিবলগীয়া কথা আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন নং 1, ৰাম মন্দিৰৰ উচ্চতা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 161 ফুট, 161 ফিট। 2 নম্বৰ প্ৰশ্নটো হৈছে, কোন কোম্পানীয়ে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাৰ্ছেন এণ্ড টাব্ৰো কোম্পানী। ৰাম মন্দিৰৰ স্থপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকান্ত চম্পুৰা। তেওঁ আছিল ৰাম মন্দিৰৰ স্থপতি। প্ৰশ্ন নং 4 আহিলে, অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত? ভাৰতবৰ্ষৰ ভিতৰত অযোধ্যাখন কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ নামৰ ৰাজ্যতে অযোধ্যা নামৰ ঠাইখন অৱস্থিত। প্ৰশ্ন নং 5, শ্ৰীৰাম জন্মভূমিৰ আধাৰশিলা কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5 আগষ্ট 2020 চনত। ৰাম মন্দিৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব নৰেন্দ্ৰ মোদী। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল। অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? অযোধ্যা সৰজনী নদীৰ পাৰত অৱস্থিত। 1988 অৰ্থাৎ 1988 চনৰ মানচিত্ৰ অনুসৰি অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 141 ফিট, 141 ফুট। অযোধ্যা ৰাম মন্দিৰটো কিমান একৰ মাটি লৈ বিবাদ আছিল? কিমানখিনি মাটিক লৈ অযোধ্যা ৰাম মন্দিৰৰ যিটো বিবাদ আছিল সেইটো কিমান আছিল? তাৰ শুদ্ধ উত্তৰটো হ'ব 2.77 একৰ মাটি লৈ। কুৱেশ্যন নম্বৰ 10, শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কোনটো দিনত নিৰ্ধাৰিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 22 জানুৱাৰী 2024 চনত, অৰ্থাৎ 22 জানুৱাৰী 2024 চনত এই ৰাম মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল। অযোধ্যা ৰাম মন্দিৰৰ কাৰণে ৰামলালাৰ মূৰ্তিটো কোনে বনাইছিল? অযোধ্যাত যিটো ৰাম মন্দিৰৰ ৰামলালা মূৰ্তি আছে সেই মূৰ্তিটো কোনে বনাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰুণ যোগীৰাজ। তেওঁৱে সেই মূৰ্তিটো নিৰ্মাণ কৰিছিল। অযোধ্যা ৰাম মন্দিৰৰ মণ্ডপ কিমানটা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অযোধ্যা ৰাম মন্দিৰৰ মণ্ডপ আছিল 5টা। প্ৰথমটো হ'ল নৃত্য মণ্ডপ, দ্বিতীয়টো সভা মণ্ডপ, তৃতীয়টো প্ৰাৰ্থনা মণ্ডপ আৰু চতুৰ্থটো কীৰ্তন মণ্ডপ, একেবাৰে শেষৰটো হৈছে ৰংগমণ্ডপ। এই 5টা মণ্ডপ লৈ ৰাম মন্দিৰ স্থাপন কৰা হৈছিল। ইয়াৰ পাছতো হ'ব ৰামলালাৰ মূৰ্তিটোৰ উচ্চতা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰামলালাৰ মূৰ্তিটোৰ উচ্চতা 15.1 ইঞ্চ, অৰ্থাৎ 51 ইঞ্চি। ইয়াৰে আটাইতকৈ শেষৰ প্ৰশ্নটো হৈছে ৰাম মন্দিৰৰ কিমানটা মহল আছে? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু লগতে ভিডিঅ'টোৰ পৰা যদি কিবা উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ফ'ল' কৰিব। ধন্যবাদ।